হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, আজি মানে আহিলোঁ লগ এজনৰ বাৰ্থডে খাবলৈ বুলি। বন্ধুসকল, মাঘ বিহু খেদাই উঠিয়ে সকলোৱে জুইফ টাইপ লৈ আকৌ বাৰ্থডে খাবলৈ বুলি আহিলোঁ। ইফালে হৈছে বাৰ্থডে বয় গণেশ বৰুৱা আৰু ইফালে ইয়াৰ অৱস্থা চাওক হেৰাই। ছাগল মানে চাইদি বাৰ্থডে বয় হিট বাৰ্থডে বয় চিম্পাঞ্জি আৰু বন্ধুসকল, এইখিনিতে যোনে মানে গণেশৰ অৱস্থা বেয়া কৰিছে সেইজন হৈছে বিকাশ। আৰু বিকাশ এনেকুৱা এজন মানুহ, বিকাশ য'ত হাঁহি ত'ত। ই চাই দিছে দেখিছেনে হাঁহি, ইয়াৰ চাল পাগল। আৰু গণেশে ভাবিছিল এইখিনিতে খানা শেষ, কিন্তু পিছত যে আকৌ পৰ্ব আছে ই গমেই পোৱা নাছিল। চাওকহে আৰু একবাৰ। আৰু বন্ধুসকল, এনেকৈ মানে গণেশে চাহৰ আয়োজন কৰি আছে। গোটেইকেইটাই জুইৰ টাব লৈ চাহ খাই আছোঁ। আৰু ইফালে মৃণাল আছে, মোৰ বিখ্যাত ছাবস্ক্ৰাইবাৰ, আৰু ইফালে উৎপল, সকলোবোৰ বহি আছে এনেকৈ। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। বাই বাই দে।